নমস্কাৰ আপোনালোকৰ বাবে আজি লৈ আহিছোঁ দুফাকি যোজনা পট্টন্তৰ। আকাশলৈ থোৱালে নিজৰ গাতে পৰে, আকাশলৈ থোৱালে নিজৰ গাতে পৰে। অৰ্থাৎ যি আনৰ অহিত চিন্তা কৰে তেওঁৰ নিজৰো হিত নহয়। গতিকে আনৰ অহিত চিন্তা কৰাটো অবাঞ্ছনীয়, সেয়েহে আনৰ অহিত চিন্তা নকৰিব। দ্বিতীয় ফাকি যোজনা পট্টন্তৰ হৈছে আৰ্জিলে ফল ভুঞ্জিবলৈ পায়। আৰ্জিলে ফল ভুঞ্জিবলৈ পায়। মানুহে জীৱনকালত কৰা সকলো ধৰণৰ শুভ আৰু অশুভ কৰ্মৰ ফল মানুহে এই জীৱনতেই ভোগ কৰে। গতিকে জীৱনত ভাল ফল ভোগ কৰিবলৈ হ'লে ভাল কাম কৰাটো অত্যন্ত বাঞ্ছনীয়। আপোনালোকৰ বাবে ফকৰা যোজনা পট্টন্তৰ 7 এইসমূহ লৈ অহাৰ মূল উদ্দেশ্য হৈছে অসমীয়া ভাষাৰ অলংকাৰ স্বৰূপ অসমীয়া লোকসাহিত্যৰ আপুৰুগীয়া এই সম্পদসমূহ যাতে সকলোৰে বাবে সহজে উপলব্ধ হয়। ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ 7 ফকৰা যোজনাসমূহ পাই থাকিবৰ বাবে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব। আজিলৈ ইমানেই, ধন্যবাদ।